হেল্ল' ফ্ৰেণ্ডছ, কি খবৰ আপোনালোকৰ? মোৰ খবৰ বহুতেই ভাল। মোৰ নতুন ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। মোক আজি কেনেকুৱা লাগিছে জনাব। আজি আমি এঠাইত যাম কৈ আছোঁ পিছত। এতিয়া মই মানে মোৰ ফ্ৰেণ্ডজনীৰ ৰুমত আহিছোঁ। তাইক বোলে বেনি গাঁঠি দিব লাগে আৰু আইলিনাৰ লগাই দিব লাগে, তো সেই কৰিবৰ কাৰণে আহিছোঁ। তাৰপিছত আমি মানে যাম এঠাইত, আৰু আমাৰ লগত আৰু দুজনী ফ্ৰেণ্ড যাব। এজনী আহি আছে আৰু এজনী আমি য'ত যাম তালৈকে আহিব, কিয়নো তাইৰ ৰুম তাৰ ওচৰতে হয়। আৰু এয়া চাই থাকক, তাইক মই আইলিনাৰ লগাই দিওঁ। আৰু এয়া তাইক ওলাই মেলি ৰেডি কৰি দিলোঁ আৰু ময়ো ৰেডি হৈ গ'লোঁ। দুয়োকে কেনেকুৱা লাগিছে জনাব। এতিয়া আমি যাম আৰু এজনী ফ্ৰেণ্ডক লগ কৰিবলৈ, তাইৰ লগত যাম আৰু এজনীক লগ পাই গ'লোঁ। তাৰপিছত আমি এতিয়া যাম গাড়ীত উঠিবৰ কাৰণে, আৰু গাড়ীত উঠিবলৈ আহি থাকোঁতে দেখিলোঁ হাতী গোহাঁইটো। ৰাতিপুৱাই দেখি একদম ভাল লাগি গ'ল। এয়া গাড়ীত আমি উঠিছোঁ আৰু এজনীক চাওকচোন, একশ্যন। আৰু তাৰপিছত আমি খানাপাৰা পাই গ'লোঁ। খানাপাৰা পাই তাইক ফোন কৰিলোঁ আৰু এজনী ফ্ৰেণ্ডক। তাই দেউতাকৰ লগত আহি আছে, মানে দেউতাকে থ'ব যাব আমাক, আমি য'ত যাম তালৈকে অলপ যাব লাগে খানাপাৰাৰ পৰা। আৰু আমি তাইক ৰখি আছোঁ আৰু তাইও আহি গ'ল। তাইৰ দেউতাক মানে অলপ ষ্ট্ৰিক্ট হয়, সেইকাৰণে আমি মনে মনে আছোঁ। আৰু সেইজনীকো কৈছোঁ যে মনে মনে থাকা, দেউতাকটো ষ্ট্ৰিক্ট হয়। মই মানে সিহঁতৰ তাত আগতে যাই পাইছোঁ, দেউতাকক চিনি পাওঁ। আৰু এয়া আমি পাই গ'লোঁ। ক'ত আহিছোঁ আমি, মানে আজি আহিছোঁ খানাপাৰাত থকা গ্ৰীণউড ৰিজৰ্টলৈ আহিছোঁ। আৰু এয়া আহিয়ে মই ফটো তোলাত লাগি গ'লোঁ। আমি মানে ভাবি আছিলোঁ বহুত দিনৰ পৰা আহিম বুলি, কিন্তু অহা হোৱা নাছিল, টাইম নিমিলে যে কাৰোৰে, সেইকাৰণে আৰু ডিউটি থাকে। আৰু আজি ডিউটিও অফ আছে, আৰু এজনী ফ্ৰেণ্ড নাছিলোঁ মানে আমাৰ, তাৰপিছত তাইও আজি আহি গ'ল। আৰু সেইকাৰণে আমি ধেমালি কৰি আহি আছোঁ। এয়া চাওকচোন। আৰু এতিয়া মই ভিডিঅ' কৰাত লাগিছোঁ। সিহঁতে মানে কৈ আছে ময়ে বেছি ফটো আৰু ভিডিঅ' কৰি আছোঁ বোলে, সিহঁতক চান্সে দিয়া নাই। আৰু এইটো চাওকচোন, এইটো ভিডিঅ' মানে মই সিহঁতক শিকাই দিছোঁ। এইটো মানে মই ফেচবুক আৰু ইনষ্টাত দেখি আছোঁ, বহুতে কৰিছে এইটো ভিডিঅ', সেইকাৰণে মই সিহঁতকো শিকাই দি আছোঁ। সিহঁতে নাজানে মানে কেইটামানে জানে, তাই নাজানে আৰু এইজনী নাজানে বোলে, সেইকাৰণে তাইক শিকাই দিছোঁ, সিহঁতকো শিকাই দিছোঁ অলপ। আৰু ইয়াত কেনেকুৱা লাগিছে আমাক চাৰিটাকে ক'ব। আৰু চাওকচোন আমি কি ধেমালি কৰোঁ ইয়াতে। আৰু এয়া পৰিৱেশটো চাওকচোন, ইমান ধুনীয়া, গছবোৰ কি ধুনীয়া হৈ আছে। আৰু মানে আমি অলপ ভিডিঅ' কৰি দিলোঁ। আৰু আপোনালোকে চাওক, এতিয়া পৰিৱেশটো মই দেখাই দিছোঁ ভিডিঅ'ৰ যোগেদি। আৰু আপোনালোকেও আহিব পাৰে ইয়াতে, মানে আমি ৰিজৰ্টত আহিছোঁ ন, গ্ৰীণউড ৰিজৰ্টত খানাপাৰাত থকা, তো ইয়াতে এণ্ট্ৰি ফিজ ফ্ৰী হয়, সেইকাৰণে আহিছোঁ। আপোনালোকেও আহিব পাৰে, ধুনীয়া ফটো উঠা প্লেচ আছে, আহিব পাৰে। চাওকচোন পৰিৱেশটো কি ধুনীয়া। আৰু এয়া আছিল ভিডিঅ'টো, কেনেকুৱা লাগিছে জনাব। আমি মানে এনেকৈ ধেমালি কৰি গুচি আহিলোঁ। আৰু ভিডিঅ'টো চাই যদি ভাল লাগিলে লাইক, কমেণ্ট, শ্বেয়াৰ, ছাবস্ক্ৰাইব কৰি দিব। বাই বাই। আৰু শেষত মই কেইটামান ফটো দি দিছোঁ, চাই লওক। বাই বাই।